কলপচলা হ'ল গুড ডিটক্সিফিকেশ্যন এজেণ্ট অৰ্থাৎ আমাৰ দেহৰ পৰা টক্সিক পদাৰ্থ ওলাই যোৱাত কলপচলাই সহায় কৰিব পাৰে। কলপচলাৰ ৰসে কিডনী ষ্টোন হোৱাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। তৎসত্ত্বেও প্ৰায় ৮০% মানুহে ভাবে যে এই কলপচলা কেৱল হাতীৰহে এক প্ৰিয় খাদ্য। খুব কম মানুহে ভাবে যে এই কলপচলা মোৰ দৰে হাতীৰো এক প্ৰিয় খাদ্য হ'ব পাৰে। সঁচাকৈ কৈছোঁ, এই কলপচলা মই ইমানেই বেছি ভাল পাওঁ, য'তেই যেতিয়াই যেনেকৈ পাওঁ এই কলপচলা মই লৈ আহোঁ খাবৰ বাবে। আচলতে এই কলপচলাত সাংঘাতিক কিছুমান স্বাস্থ্যকৰ বস্তু আছে যিবিলাকে আমাৰ শৰীৰৰ সাংঘাতিক উপকাৰ কৰিব পাৰে। তাৰ উপৰিও এই পচলাৰ দামো খুব কম। মোৰ হাতত থকা এই পচলা টুকুৰাৰ দাম মাত্ৰ ২০ টকা। তাকো ইচ্ছা কৰিলে মই ইয়াক দুসাঁজ কৰিব পাৰিম। আপোনালোকে মন কৰিছেনে এইকেইদিন পাচলিৰ বজাৰত পাচলি আপুনি দৰ দাম কৰিবই নোৱাৰে, জুই চাই দাম হৈছে। গতিকে বন্ধুসকল, উপায় নাই, এইকেইদিন এই পচলাকে মই হজম কৰি আছোঁ। আপুনি আচৰিত হ'ব, এই কলপচলাই আমাৰ সাংঘাতিক উপকাৰ কৰে। বন্ধুবোৰ, এই কথা কেৱল মই কোৱা নাই, এই কথা গৱেষণাই কৈছে। এই কলপচলা হ'ল গুড ডিটক্সিফিকেশ্যন এজেণ্ট অৰ্থাৎ আমাৰ দেহৰ পৰা টক্সিক পদাৰ্থ ওলাই যোৱাত কলপচলাই সহায় কৰিব পাৰে। তাৰ উপৰিও ইট ইম্প্ৰুভছ আৱাৰ ডাইজেশ্যনছ অৰ্থাৎ আমাৰ হজম শক্তি বৃদ্ধি হোৱাৰ লগে লগে আমাৰ গেষ্ট্ৰিকৰ সমস্যা, তাৰ উপৰি পেট ফুন্দি অহা সমস্যাৰ পৰা আপুনি কিছু সকাহ পাব পাৰে। কলপচলাৰ ৰসে কিডনী ষ্টোন হোৱাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। জনা যায় যে এই কলপচলাৰ এগিলাচ ৰসৰ সৈতে কেইটামান নেমু মিহলি কৰি যদি নিতৌ খোৱা যায় তেতিয়াহ'লে কিডনী ষ্টোন হোৱাৰ পৰা আপুনি ৰক্ষা পাব পাৰে। তাৰ উপৰিও ইয়াত পোৱা যায় প্ৰচুৰ পৰিমাণে প্ৰ'টিন, ফাইবাৰ, কাৰ্বহাইড্ৰেট, প্ৰচুৰ পৰিমাণে ছ'ডিয়াম, পটেছিয়াম, মেগনেছিয়াম, আইৰণ, তাৰ উপৰিও পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন ডি, ভিটামিন B6 আৰু ভিটামিন B12। জানেনে আমাক ভিটামিন B6 কিয় লাগে? ভিটামিন B6ক পাইৰিডক্সিন বুলিও জনা যায়। আৰু এই পাইৰিডক্সিনে আচলতে আমাৰ ব্ৰেইন ডেভেলপমেণ্ট, নাৰ্ভ ছিষ্টেম সক্ৰিয় কৰা, তাৰ উপৰি আমাৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাকো সক্ৰিয় কৰাত সহায় কৰে। এনিমিয়া হোৱা লোকসকলক পচলা খাবলৈ পৰামৰ্শ দিয়া হয়, কাৰণ পচলাত থাকে প্ৰচুৰ পৰিমাণে আইৰণ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন B12। এই পচলাই আমাৰ শৰীৰৰ মেটাবলিজিম ভাল কৰে, অৰ্থাৎ আন্তঃকোষীয় লেভেলৰ যি হজম শক্তি, সেই হজম শক্তিত যথেষ্ট সহায় কৰে এই পচলাই। গতিকে আমাৰ শৰীৰৰ তেজত চুগাৰ বৃদ্ধি হোৱাৰ সমস্যাটো যথেষ্ট কমি আহে। গতিকে বন্ধুসকল, চাওকচোন বাৰু, ইমানবিলাক সাংঘাতিক গুণাগুণ মাত্ৰ ২০ টকা। গতিকে মই পচলা নেখাম কিয়? আপোনালোকে মোক হাতীয়ে কওক বা ঘোঁৰাই কওক, পচলা কিন্তু জিন্দাবাদ।